আজি মই তোমালোকৰ আগত ক'বলৈ ওলাইছোঁ পঞ্চায়ত ইলেকশ্যনৰ প্ৰতিদ্বন্দ্বিতা কৰা কিছুমান প্ৰাৰ্থীৰ নমুনাৰ কথা। নহ'লে দেৰি নকৰি ব'লা আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কৈ উৰকেই নপৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ কাহিনী। এওঁলোকৰ জ্ঞানৰ গভীৰতাই জুখিব নে প্ৰচাৰৰ টেকনিকেই চাব? আমাৰ জাতীয় পতাকাৰ ৰং কি কি? জাতীয় পতাকা কিমানটা ৰং আছে জানে? তিনটা। কি কি ৰং? বগা কলা সেউজীয়া। বগা কলা ৰঙা বগা চল বজড়ি কে। বাইদেউ আপোনাক সুধিছে জাতীয় পতাকাৰ ৰং কেইটা, আৰু আপুনি দেখোন কৈ আছে কি কি ৰঙৰ ললিপপ চকলেট পোৱা যায় তাৰ কথাহে। অসমৰ মুখ্যমন্ত্ৰী অমান্ত বড়ো। বাইদেউ আপোনাক সুধিছে অসমৰ মুখ্যমন্ত্ৰী কোন, আৰু আপুনি দেখোন কৈ দিলে আপোনাৰ ঘৰৰ মূল মানুহজনৰ নামহে। আৰে বে, এই বাইদেউজনীৰ কথাষাৰ শুনাৰ আগত মই 2 বটল ফেনাইল খাই মৰি নগ'লো কিয়? কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি কোন? মহাত্মা গান্ধী। এইজন মহাপণ্ডিতে আকৌ মহাত্মা গান্ধীক কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি বনাই পেলালে। চল বজড়ি কে। এইবাৰ বোলক আন এজন প্ৰাৰ্থীৰ ওচৰলৈ। এওঁ নজনা কথাই নাই, যি সোধে তপৰাই উত্তৰ দিয়ে। আমাৰ সাংবাদিকে সুধিলে অসমৰ মুখ্যমন্ত্ৰী কোন, এখিতেও দিলে তপককৈ উত্তৰ। অসমৰ মুখ্যমন্ত্ৰী কোন? সমজুল ভট্টাচাৰ্য। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ভাৰতৰ ৰাষ্ট্ৰীয় আজিৰ তাৰিখত মহাপণ্ডিত প্ৰাৰ্থীয়ে নাজানে বিজেপিৰ সম্পূৰ্ণ নাম। অসমৰ মুখ্যমন্ত্ৰী হেনো আবুল কালাম আজাদ। অসমৰ মুখ্যমন্ত্ৰীৰ নাম আবুল কালাম আজাদ। আবুল কালাম আজাদ মুখ্যমন্ত্ৰীৰ নাম। কিমান कौन है ये लोग? कहां से आते हैं? এৰা এওঁৰ আকৌ এটাই দুখ, অসমীয়া নাজানে, ইংৰাজীহে ক'ব পাৰে। মই এটা এম এ পাছ কেণ্ডিডেট আৰু মই ডিএছ জুনিয়ৰ কলেজ মানকজৰত এজ এ ভাইচ প্ৰিন্সিপাল জব কৰি আছো। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? PM মোদী। একচুৱেলি মই মানে ইংলিছ মিডিয়ামৰ হয়, মই মানে ইংলিছত পঢ়িছো শ্বিলং। আৰে বাইদেউ, আপুনি কি মিডিয়ামৰ হৈ ক'ত পঢ়িছে সেইটোৰ লগত অসমৰ ৰাজ্যপালৰ কি সম্পৰ্ক আছে? ডিষ্ট্ৰিক্ট 1 only. How many districts in Assam? District 1 no. What is the capital of Assam? What is the capital? চল বজড়ি কে। আৰে বে, অসমত এখন জিলা আছে। আৰে তই ইমান দিনে আছিলি ক'ত বে? মংগল গ্ৰহৰ পৰা তই আজি আহিছ নেকি? कौन है ये लोग? कहां से आते हैं? তিনিবৰণীয়া জাতীয় পতাকাক এইজনাই কৰি পেলালে সাতোৰঙী। জাতীয় পতাকাৰ ৰং কেইটা দাদা? 7টা। ৰং 7টা। কি ক'ব পাৰিব নেকি দাদা? ক'ব পাৰিব নেকি ৰং কেইটা? কৈ দিব। ৰং কেইটা বগা, নীলা, হালধীয়া, নীলা আৰু কিবা। আৰে বে, ৰামধেনুৰ ৰং কেতিয়াৰ পৰা জাতীয় পতাকাৰ ৰং হ'ল বে? মক্কেলামিৰো এটা সীমা থাকে। মক্কেল চালা কাম নাইকিয়াখন কৰবাৰ। কিমান নম্বৰ হ'ল সমষ্টিটো আমাৰ? সেইটোহে মই কওঁ। কিবা আছিলে? সভাপতি কোন? কংগ্ৰেছৰ আপোনাৰ সভাপতি কোন ৰাজ্যিক? ইমান গম নাপাওঁ। আৰু লোকসভা সমষ্টিৰ নাম জানেনে আমাৰ? মই এইবিলাক নাজানো। নাজানে? জানিলে কেলে আহনো? চল বজড়ি কে। ডিমৌৰ এইকেইজন কংগ্ৰেছ প্ৰাৰ্থী, পিছে তেওঁলোকৰ দলৰ সভাপতিৰ নাম সুধিলেই আবুল তাবুলখন বলকে এওঁলোকে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম? সঞ্জয় দত্ত। কৃষ্ণ। হে মহাপণ্ডিত, আপুনি ভৱিষ্যতে কাৰ নিচিনা হ'ব বিচাৰে? সঞ্জয় দত্ত। চল বজড়ি কে। দাদা, আপোনাৰ নামটো কি সেইটো ক'ব নেকি বাৰু? সঞ্জয় দত্ত। স্বাস্থ্যমন্ত্ৰী মনত নপৰে। আমিনগাঁৱত লগ পালোঁ এইগৰাকী বাইদেউক। AGPৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বাইদেৱে। নিৰ্বাচন
কোন দলৰ পৰা খেলিব? AGPৰ পৰা বাইদেউৰ জ্ঞান কিমান শুনকচোন। জাতীয় পতাকাৰ ৰং কি কি? জাতীয় পতাকাৰ ওপৰৰ ৰংটো কি হয়? গেৰুৱা নাই, কাষৰজনে কৈ গৈছে ভাতৰ দৰে, বাইদেৱে দিছে ৰিপ্লাই। জাতীয় পতাকাৰ ওপৰৰ ৰংটো কি হয়? গেৰুৱা জাতিৰ পিতা মহাত্মা গান্ধী অসমৰ মুখ্যমন্ত্ৰীৰ নামটো কাষৰজনৰ পৰা শুনিহে কেমেৰাৰ আগত ক'লে বাইদেৱে। অসমৰ মুখ্যমন্ত্ৰী কোন? সৰ্বানন্দ সোণোৱাল कौन है ये लोग कहाँ से आते हैं? প্ৰেচিডেণ্ট মই সভাপতি পৰিচয় পৰ্বৰ পিছত এইবাৰ বাইদেউক সোধা হ'ল ভোটাৰক এইবাৰ কি আশা দিছে। কি আশা দিছে মানুহক? কি আশা আশা দিয়া নাই আমি আশা নিদিওঁ। আমি কাম কৰিম বুলি ওলাই আহিছোঁ, আমি আশা কাকো নিদিওঁ। আমাৰ আকৌ এইগৰাকী বাইদেউ অভাৰ স্মাৰ্ট। তেখেতে কাকো একো আশাই নিদিয়ে, চিধা একেবাৰে কামহে কৰিব বোলে। হাজোৰ এইগৰাকী প্ৰাৰ্থী নন্দিতা তালুকদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। পিছে নাজানে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নাম কিংবা অসমৰ ৰাজ্যপালৰ নাম। মই এইবাৰ এডমিশ্যন লৈছোঁ, মই ক্লাছ কৰাই নাই, যোৱাই নাই। বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকী নাম? অসমৰ ৰাজ্যপাল বাহ বাহ, ভাগ্য কিন্তু ভাল আছে দেই। বাইদেউগৰাকীয়ে যেন ৰাজ্যপালৰ নামটো শুনি অসমত প্ৰথমবাৰৰ বাবে আহিছোঁ বুলি নক'লে। कौन है ये लोग कहाँ से आते हैं? নহ'লে বন্ধুসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।